Praise the Lord, ঈশ্বৰৰ স্তুতি হওক আজিৰ এই সুন্দৰ সময়ত। আহক আমি এই সময়ত আমি বিশেষকৈ বাক্য অধ্যয়ন কৰিম হওক। সৃষ্টিৰ বিষয়ে আমি বাক্য অধ্যয়ন কৰোঁ হওক। আদি পুস্তক 1 অধ্যায় 1 পদৰ পৰা 26 পদলৈকে। যেতিয়া আমি প্ৰশ্ন কৰোঁ যে ঈশ্বৰে মানুহক কিয় সৃষ্টি কৰিলে বা ঈশ্বৰে মানুহক সৃষ্টি কৰাৰ উদ্দেশ্যটো কি, কাৰণটো কি, এই বিষয়ে যদি আমি চিন্তা কৰোঁ বা প্ৰশ্ন কৰোঁ, এই বিষয়ে আমি ইয়াত উত্তৰ পাব পাৰোঁ। আহক মই পাঠ কৰি আছোঁ। পাছে ঈশ্বৰে ক'লে, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্মাণ কৰোঁ হওক। সেইবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। যেতিয়া ঈশ্বৰে এই পৃথিৱীখন সৃষ্টি কৰি, জীৱ জন্তু গছ গছনি সকলোবোৰ সৃষ্টি কৰি, ষষ্ঠ দিনা ঈশ্বৰে মানুহ নিৰ্মাণ কৰিলে, নিজৰ প্ৰতিমূৰ্তিৰে মানুহ নিৰ্মাণ কৰিলে। কিয়? ইয়াতে কৈছে সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলাওক। অধিকাৰ দিছে, অধিকাৰ চলাবলৈ মানুহক নিৰ্মাণ কৰিলে। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে, ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে। ইয়াতে লিখা আছে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে, ঈশ্বৰ যেনেকৈ আছে, দেখাত যেনেকুৱা, তেনেকুৱাই তেওঁ মানুহক নিৰ্মাণ কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। পুৰুষ আৰু স্ত্ৰী, এতিয়া আমি সাধাৰণ ৰূপে এই জগতত চাবলৈ পাওঁ, দুটাই মাত্ৰ জাতি আছে, পুৰুষ আৰু স্ত্ৰী। এই দুটা জাতিকে তেওঁ সৃষ্টি কৰিলে। পাছে ঈশ্বৰে সেইবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সেইবিলাকক ক'লে, তোমালোক বহু বংশ হোৱা। ঈশ্বৰে মানুহক সৃষ্টি কৰাৰ পাছত, আশীৰ্বাদ কৰাৰ পাছত তেওঁ ক'লে, তোমালোক বহু বংশ হোৱা, এই পৃথিৱীখনৰ গোটেইলৈ ব্যাপি যোৱা বুলি কৈছে। আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা। বশীভূত মিন্স অধিকাৰ চলোৱা সকলোকে। আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। সঁচাকৈ আজি ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ নিৰ্মাণ কৰিলে, জীৱন শ্বাস দিলে আৰু এই পৃথিৱীখন অধিকাৰ কৰিবলৈ, চলাই যাবলৈ অধিকাৰ দিছে। আজি যদি আমি এই পৃথিৱীত চাবলৈ যাওঁ, এই পৃথিৱীত মানুহৰ বাহিৰে আৰু কোনেও এইদৰে অধিকাৰ চলোৱা জীৱ জন্তু বা মানৱেই হওক কোনো নাই। কেৱল মনুষ্য জাতিয়ে এই পৃথিৱীৰ ওপৰত অধিকাৰ চলাইছে। আজিৰ যুগত চাব পাৰে বহু ধৰণৰ বস্তু বাহিনীবোৰ আৱিষ্কাৰ কৰিছে, সকলো মানুহে কৰিছে। কোনো জীৱ জন্তুৱে কোনো ধৰণৰ বস্তু বাহিনী আৱিষ্কাৰ কৰা নাই, কিন্তু মানুহে আৱিষ্কাৰ কৰিছে। সেই জ্ঞান ক'ৰ পৰা পালে? ঈশ্বৰে দিছে। ঈশ্বৰে দিয়াৰ কাৰণে আজি তেওঁলোকে অধিকাৰ চলাই আজি বহু ধৰণৰ নতুন নতুন বস্তু বাহিনীবোৰ আৱিষ্কাৰ কৰি আহি আছে আৰু আগন্তুক দিনলৈকে আৱিষ্কাৰ কৰিব। যেতিয়া আদম আৰু হাৱাই পৃথিৱীত আছিল, তেতিয়াই এই সময়ৰ, এই যুগৰ নিচিনা নাছিল। সুনচান আছিল, পৃথিৱীখন নিৰ্জন আছিল। কিয়নো মনুষ্য বুলি ক'লে অকল আদম হাৱাই আছিল। জীৱ জন্তু
বুলি ক'লে মাত্ৰ এডেন বাগানতে আছিল, তাৰ বাহিৰত নাছিল। এডেন বাগানত আদম হেৱাৰ দ্বাৰাই আজি গোটেই পৃথিৱীত মানুহ জাতি ব্যাপি গ'ল। আৰু বহু মনুষ্যই আজি ঈশ্বৰক সেৱা শুশ্ৰূষা কৰিছে, আৰু বহু সংখ্যক মনুষ্যই ঈশ্বৰক পাহৰি গছ গছনিক ঈশ্বৰ বুলি সেৱা পূজা কৰি আছে। কোনোবাই শিলত বিচাৰি আছে, কোনোবাই পানীত, কোনোবাই নদীত, কোনোবাই পৰ্বতত, এইদৰে বহু ক্ষেত্ৰবোৰত ঈশ্বৰক বিচাৰি আছে। কিন্তু ঈশ্বৰ জীৱিত হয়, তেওঁ অন্তৰ্যামী ঈশ্বৰ হয়, সকলোৰে অন্তৰতহে নিবাস কৰে। তেওঁ কোনো পাথৰত, কোনো নদীত, কোনো গছত তেওঁ বাস নকৰে, কেৱল আপোনাৰ আৰু মোৰ এই হৃদয়ত নিবাস কৰে। যদি আমি ঈশ্বৰক বিচাৰোঁ, যদি আমি সৃষ্টিকৰ্তা ঈশ্বৰক বিচাৰোঁ, তেতিয়া আমাৰ এই হৃদয়ত বিচাৰিব লাগে। সম্পূৰ্ণ হৃদয়েৰে অনুভৱ কৰক, সম্পূৰ্ণ হৃদয়েৰে ধ্যান কৰক, ঈশ্বৰে আপোনাক উত্তৰ নিশ্চয় দিব। কাৰণ প্ৰকাশিত 3:20 লিখা আছে যে মই দুৱাৰত টকটকাই আছোঁ, কোনোবাই যদি দুৱাৰ মেলে, মোৰ শব্দ শুনি মই তাৰ লগত নিবাস কৰিম কৈছে। কিন্তু আমি ক'ত গছ গছনিবোৰত, শিলত, পাহাৰ পৰ্বতত গৈ ঠকঠকাই আছোঁ, হে ঈশ্বৰ, হে ভগৱান, হে প্ৰভু বুলি আমি চিঞৰি আছোঁ। কিন্তু ঈশ্বৰ আমাৰ এই হৃদয়ৰ দুৱাৰত আহি ঠকঠকাই আছে যে কোনে মোলৈ দুৱাৰ মেলি দিব। গতিকে আহক আমি নিজৰ মন হৃদয়ক তৈয়াৰ কৰোঁ হওক, অনুভৱ কৰোঁ হওক, কাৰণ ঈশ্বৰে আমাৰ এই হৃদয় দুৱাৰখনৰ বাহিৰৰ পৰা টকটকাই আছে। আমি আমাৰ হৃদয় দুৱাৰখন মুকলি কৰিম হওক, খুলি দিম হওক। জীৱিত ঈশ্বৰে আমাক নিৰ্মাণ কৰিছে অধিকাৰ চলাবলৈ, তেওঁৰ সেৱা কৰিবলৈ। গতিকে আহক আমি তেওঁলৈ মন পালতাই ঘূৰি ঈশ্বৰক সেৱা আৰু প্ৰণাম কৰোঁ হওক। ধন্যবাদ, আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আমি নিশ্চয় লগ পাম, ঈশ্বৰৰ বাইকলৈ আহিম বুলি আশা কৰিছোঁ। সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমিন।